নমস্কাৰ। কেৰাৰ ষ্টাৰ অডিঅ' কলিং প্ৰেমী ৰাইজ, আজি বহুত দুখ, ইমান দিনে হেৰি শ্ব'টো কৰিব পৰা নাই। চবৰে কিছুমান অসুবিধা থাকে, সেই অসুবিধাৰ কাৰণে কৰিব নোৱাৰে চব কাম। আজি ময়ো এই শ্ব'টো বন্ধ কৰি ৰাখিব লগা হৈছে মোৰ কিছুমান অসুবিধাৰ কাৰণে। আপোনালোকে বেয়া নাপাব। দেখিছেনে আপোনালোকে এই হাতত বিয়াৰ বজাৰলৈ ঘূৰিব লগা হৈছে, এনেকুৱা দুখ মোৰ। এতিয়া মই ইমান নকওঁ, অতি শীঘ্ৰে মোৰ শ্ব'ত মই নতুন নতুন মানুহ আনিব চেষ্টা কৰিম। আপোনালোকে মোকো মৰম দিয়ক, ময়ো মৰম দিম আপোনালোকক। মই নিদিলেও চলিব, আপোনালোকক বাৰু মৰম। আপোনালোকক মৰম দিয়া মানুহ বহুত আছে। এতিয়া এইগিলা বাদ দিলোঁ। এই MLA পুতেক বাবু কাটাক ফোন লগাওঁ, ফোন লগাই আজি বাদ দিম আৰু मैं जहाँ रहूं, मैं कहीं भी हूँ, तेरी याद साथ है। किसी से कहो या नहीं हूँ, ये जो दिल की बात है। বাপৰে কলে দিওঁ ফোন মোৰ লগত কথাই কমকৈ কয়, তাৰ কলে দিওঁ যিমান বাচ্ছি ফোনটো মাৰাওঁতে। हेलो केरादा, কি বাবু তোৰ একো খবৰে নাই? কেৰাদাৰে আজিলৈকে এটা খবৰ নাই। মই মেট্ৰিক পৰীক্ষাত এবাৰ 1 নম্বৰৰ কাৰণে ফেইল নকৰিলোঁ কেৰাদা। একদিন বুলি এটা খবৰ ল'ব নাহিলে কেৰাদাই। কি বাবু 1 নম্বৰৰ কাৰণে ফেইল নকৰিলি তই? কেৰাদা 1 নম্বৰৰ কাৰণে ফেইল নকৰিলোঁ, আজিও দুখ মোৰ। কেৰাদা ফাদাৰে মোক ফেইল কৰিলে ঘৰৰ পৰা উলিয়াই দিম বুলি কৈছিল, ফেইলো নকৰিলোঁ, ঘৰৰ পৰা ফাদাৰে এতিয়া উলিয়াই নিদিয়ে মোক। এই বাবু তই কিয় কান্দিছা? কান্দিব নালাগে, মই আছোঁ নহয়, মই বাপেৰ লগত কথা পাতিম। এই বাবু এতিয়া পৰীক্ষা চৰীক্ষাৰ কথা বাদ দি এইগিলা, আমি আকৌ নতুনকৈ শ্ব'টো আৰম্ভ কৰিম বুলি ভাবিছোঁ। এতিয়া তই আহিব লাগিব আৰু তোৰ গাঁতটো লৈ আহিব লাগিব একেলগে, গম পাইছনে নাই তই? সঁচাই নে কেৰাদা? থেত মই তোক মিছাও কম নেকি? মই মাতিলে তই বডিগাৰ্ডটোক লৈ আহি যাবি, গম পাইছনে নাই? ময়ে আমাৰ ৰঙা মৰুকো কৈ থৈ দিছোঁ। হ'ব দে কেৰাদা, হ'ব দে, ফোনটো মাৰিলি হ'ল খালি মোক। কেৰাদা এবাৰ আপোনাৰ ফোনৰ ৰিং বাজিলি মই গাদাতকৈ আগত আপোনাৰ ঘৰত ওলাম। দে এতিয়া হ'ব দে বাবু, মোৰো অলপ কাম আছে, কামখিনি কৰোঁ। শ্ৰদ্ধাৰ অডিঅ' কলিং প্ৰেমী, শ্ৰদ্ধাৰ কেৰাৰ ষ্টাৰ, শ্ৰদ্ধাৰ আমাৰ মৰমৰ কেৰাৰ ষ্টাৰ অডিঅ' কলিং প্ৰেমী ৰাইজ, আজি এই বাৰ্তা সমাপ্ত কৰিম এটা গান গাই। আৰু শেষত এটাই কথা ক'ম, কেৰাৰ ষ্টাৰ অডিঅ' কলিং শ্ব'ৰ কাৰ্যকৰ্তা হিচাপে মই আমাৰ শ্ব'টো যাতে আঁকোৱালি লয়, মৰম দিয়ে, আমিও বহল কৰিবলৈ চেষ্টা কৰি আছোঁ। এতিয়া মই গান এটা গাই আমাৰ আজিৰ শ্ব'টো সমাপ্ত কৰিম। মই এতিয়া গানটো আৰম্ভ কৰিম। হে মৰম দিলে, চেনেহ দিলে, বাটতে লগ পাম, এই কথাখিনি আপোনালোককেই কৈছোঁ। মৰম শব্দটো বহুত ডাঙৰ 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 হৈ যায়, মৰমে কৰে এই দুনিয়াত। এই মৰমৰ কাৰণেই জীয়াই আছে মানুহবিলাক, আজি দুনিয়াখন হৈ গৈছে খেলি মেলিৰ খুব নাইকে। এই অসম ডাঙৰ, ভাৰত ডাঙৰ, আমিও হ'ম ডাঙৰ, আজি নহ'লেও কালিতো হ'ম ডাঙৰ। আজিকালি বুলি আছেনো কি কথা, ডাঙৰ হ'লি হ'ল একদিন হ'ব মোৰ ফুল। ইমানেই। যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়া। আমাকো নতুন নতুন ভিডিঅ' দি বেপাৰ কৰ।